প্ৰমোদ বড়োৰ দিনত প্ৰপ'জ কৰা কি কয় বেম্বু নাৰ্চাৰী কাম প্ৰডাকশ্যন চেণ্টাৰ এইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। যেন হওক হয়তো প্ৰমোদে এইটো ভাবিছে যে ভাল এটা ৰাইজৰ কাৰণে বেনিফিট হ'ব, আমি সহায় কৰিম কিন্তু প্ৰমোদে সেইটো জাষ্ট প্ৰপ'জহে কৰিছে, কিন্তু সি চেংচন কৰিব পৰা নাছিল। তেনেহ'ক আমি লাগি মেলি সেইটো আমি চেংচন কৰাইছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ পৰা। তো এই বেম্বু নাৰ্চাৰী কাম প্ৰডাকশ্যন চেণ্টাৰত যিটো প্ৰজেক্ট সেইটো আমি বনাম, কিন্তু আমি গভৰ্ণমেণ্টে যদি চলাই সেইটো লাষ্টিং নহ'ব, ভাল নহ'ব। সেইকাৰণে আমি আজিয়ে কৈ দিছোঁ ৰাজহুৱাভাৱে যে আমি প্ৰজেক্টটো কমপ্লিট কৰাৰ পিছত সেইটো প্ৰাইভেট পাৰ্টি লিজত দিব লাগিব, নহ'লে সেইটো লাষ্টিং হোৱাটো অসম্ভৱ। সেইখিনি কথা। এইবিলাক বিভাগ মোৰ বাহিৰত এইটো কিয় সুধিব লাগে? এইটো নেশ্যনেল হাইৱে। কোন ঠিকাদাৰৰ নাম কওঁ, মই কৰাই দিম দে। থেংক ইউ।